নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ, বহুতে মোক মেছেজ কৰি আছে যে বহুত ধাৰ হৈছে, তেওঁলোকৰ কি কৰিব। প্ৰথম কথাটো হৈছে ধাৰৰ কাৰণে ইনকাম কৰিব লাগিব যাতে পইচা আহে, আৰু পইচা থাকিলেহে ধাৰ মাৰিব পাৰিব। পৰাপক্ষত অযথা ধাৰ নলগোৱাই ভাল। যিখিনি প্ৰয়োজন হয় তেনে ক্ষেত্ৰত ধাৰ লোৱাটো ভাল, আৰু যিমানখিনি নিজে পৰিশোধ কৰিব পাৰিম বুলি ভাবে সিমানখিনিহে ধাৰ লোৱাটো প্ৰয়োজন। তথাপিও মই এটা ৰিমেডি দি দিছোঁ যাতে সোনকালে আপোনালোকৰ ধাৰখিনি পৰিশোধ কৰিব পাৰে। তাৰ বাবে কষ্ট কৰি আছে, পইচা যিমানখিনি আহিব লাগে সিমানখিনি অহা নাই, আৰু ধাৰটো মৰাত যথেষ্ট অসুবিধা হৈছে তেওঁলোকৰ বাবে। তেওঁলোকে কি কৰিব, ৰাতিপুৱা সূৰ্য উদয়ৰ 2 ঘণ্টাৰ ভিতৰত সূৰ্যক পানী অৰ্পণ কৰিব, আৰু সেই পানীত 11টা শুকান জলকীয়াৰ গুটি দিব। 11টা শুকান জলকীয়াৰ গুটি দি ওম আদিত্যায় নমঃ বুলি কৈ সূৰ্যক পানী দিব। কিমানবাৰ স্নান কৰিব, কিমানবাৰ জপ কৰিব সেইটো নিজৰ কথা। পানীখিনি দিয়ালৈকে স্নান কৰিব। তাৰপিছত 5 পৰা 10 মিনিট সময় সূৰ্য দেৱতাৰ লগত একাত্ম হৈ নিজৰ ধাৰৰ সমস্যাৰ কথা ক'ব যে মই কষ্ট কৰি আছোঁ, যিমানখিনি পইচা পাব লাগে সিমানখিনি পইচা অহা নাই, যাৰ বাবে মই ধাৰটো পৰিশোধ কৰিব পৰা নাই। তেনেকৈ মনত সংকল্প ল'ব যে মই যাতে সোনকালে ধাৰটো পৰিশোধ কৰিব পাৰোঁ, তাৰ কাৰণে সূৰ্য দেৱতা, সূৰ্য ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। আৰু তেনেকৈ 5 পৰা 10 মিনিটখনৰ সময় মনৰ ভাৱ বিনিময় কৰি সূৰ্যক পানীখিনি অৰ্পণ কৰি দিব। আৰু এই কামটো সম্পূৰ্ণ একেৰাহে 42 দিন কৰিবই লাগিব, আৰু এই কামটো কৰাৰ ফলত যথেষ্ট সকাহ পাব আপোনালোকে ধাৰৰ ক্ষেত্ৰত, ধাৰ মৰাৰ ক্ষেত্ৰত। গতিকে কৰি চাব, সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব, নিশ্চয় সুফল পাব। ধন্যবাদ। ৰাধে ৰাধে।